এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতিছোঁ। ডিচেম্বৰত হ'বলগীয়া বিধানসভাৰ যিটো সেশ্যন হ'ব কোকৰাঝাৰত, তাত যাহাতে মানে আমাৰ যিমান চিফ মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি মিনিষ্টাৰ আৰু বাকী চিফ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি যিমান অফিচাৰ্ছ আহিব, মানে সেইটোৰ ক্ষেত্ৰত যাহাতে ইয়াত থকা মেলা সেইবিলাক গোটেই এৰিয়াটো চাৰিওফালে তেওঁলোকৰ কাৰণে যি ধৰণৰ ছিকিউৰিটি প্ৰভাইড মানে কৰিব লাগে সেইবিলাক যাহাতে ভালদৰে কৰিব পৰা যায়। আৰু তাৰ কাৰণে কেনেকুৱা ধৰণৰ হ'ব, আমি আমাৰ বিধানসভা হিচাপে জেনেৰেলি আমাৰ বিধানসভাৰ সময়ত কি ব্যৱস্থা ল'বলগীয়া হয় এই বিষয়টোত আমি এডমিনিষ্ট্ৰেশ্যনক অৱগত কৰিছোঁ, যাহাতে সেইমতে তেখেতসকলে এতিয়াৰে পৰা আমাৰ আহি থকা বিধানসভা মানে ইয়াত মানে পাতোঁতে যাহাতে এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰাও কোনো ধৰণৰ আমাৰ লেপছ নহয়, অসুবিধা নহয়। তাৰ কাৰণে আজি ইয়াত আহি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি আলোচনা কৰি এই বিষয়ে আভাস দিছোঁ আৰু সেইমতে তেখেতসকলে এতিয়াৰ পৰা লাগি যাব। নাই, তেনেকুৱা নাহে। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টটোকে আমি এতিয়া অনুৰোধ কৰিছোঁ, যিহেতু বহুত আমাৰ ডিপাৰ্টমেণ্টেল বিষয়া আৰু ষ্টাফ আহিব, বিধানসভাৰ ষ্টাফ আহিব, MLA সকলৰ লগত ড্ৰাইভাৰ ছিকিউৰিটিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ PA আৰু অন্যান্য ষ্টাফ আহিব। গতিকে একমডেশ্যন মানে চবতকৈ ডাঙৰ সমস্যা। গতিকে সেইটোৰ কাৰণে যিমান পাৰে কম মানুহৰ দ্বাৰাই আমি যাহাতে কৰিব পাৰোঁ, আৰু তাৰ কাৰণে ছিকিউৰিটি পাৰ্চনেলৰ ক্ষেত্ৰতো যাহাতে আমাৰ ডিষ্ট্ৰিক্টত যি আছে আৰ্মি, CRPF, পুলিচ যিমান যি আছে এই ডিষ্ট্ৰিক্টৰ গোটেইখিনি কোঅৰ্ডিনেশ্যনত থাকি পেলাই যাহাতে মানে গোটেইটো ভালদৰে মানে এৰেঞ্জমেণ্টটো কৰিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ আমি বাহিৰৰ পৰা ফৰ্চ মানে তেনেকুৱা আনি ফালে এটা হুলস্থুল পৰিৱেশ মানে সেইটো যাতে নহয় যে থাকিব নোৱাৰে, কিবা নোৱাৰে, জেগা পোৱা নাই, সেইবোৰ যাহাতে নহয়। গতিকে বিধানসভা এটা হ'ব প্ৰথম নতুন, য'ত আমাৰ তেনেকুৱা ধৰণৰ আন্তঃগাঁথনি নাই। গতিকে সেইটোৰ কাৰণে চব ফালেদি আমি সহজভাৱে কেনেকৈ মেনেজ কৰিব পাৰোঁ, ইয়াত আমি চবকে ইনভল্ভ কৰিব বিচাৰিছোঁ। আৰু লাহেকৈ আমি কোকৰাঝাৰৰ নাগৰিকসকলৰ লগতো কথা পাতিম, যাহাতে গোটেই কোকৰাঝাৰ মানে টাউনৰ মানুহখিনি, জিলাৰ মানুহখিনিও ইয়াত মানে চবে সহযোগ কৰে আৰু যিকোনো অতিথিক কিবা এটা অসুবিধা হ'লে যাতে চবে শ্বেয়াৰ কৰিব পাৰে, মানে তেখেতৰ অসুবিধাটো মানে সমাধান কৰি দিয়াৰ কাৰণে। নাই, তাততো মইতো সৌভাগ্য আছিলে যে মই যেতিয়া ৰাজ্যসভাত আছিলোঁ তেতিয়া এই বিলখন আমাৰ ৰাজ্যসভাত মানে পাছ কৰাৰ মই সুযোগ পাইছিলোঁ, আমিতো পাছ কৰি দিছিলোঁ। গতিকে এতিয়া হৈ যাব, মহিলাসকলৰ কাৰণে ভাল হ'ল যে এতিয়া 33% হ'বই আৰু তেওঁলোকে পুৰুষবিলাকৰ লগতো যুঁজিব পাৰিব। গতিকে কেতিয়াবা মহিলাসকলে অকলশৰীয়াকৈ মহিলা শক্তি কৰিও তেওঁলোকে চৰকাৰ কৰি মহিলাৰ উন্নয়নৰ কাৰণে তেওঁলোকে নিজাববীয়া পলিচি ল'ব পাৰিব কেতিয়াবা।